ফ্ৰেণ্ডছ, মই আজি আমাৰ হেৰি ভিডিঅ'টো উৰা বাতৰিটোৰ ওপৰত বনাব বিচাৰিছোঁ। উৰা বাতৰিটো এনেকুৱা বস্তু যিটো মানুহৰ মৃত্যু পৰ্যন্ত ল'ব পাৰে। কেইদিন আগতে কাৰ্বি আংলঙত হৈ যোৱা ঘটনাখনৰ ওপৰত যিটো প্ৰভাৱ পৰিছে, তাত 2জন মানুহৰ মৃত্যু ঘটিছে। তাৰ উপৰিও তোমালোকে যাতে এটা উৰা বাতৰি, সামান্য এটা উৰা বাতৰিহে এনেকুৱা মানে এনেকৈ আপুনি প্ৰচাৰ নকৰে যাতে গোটেই অসমতে বুলি নহয়, গোটেই ভাৰতবৰ্ষতে বিয়পি পৰে আৰু এইটো বিপদৰ বাট মুকলি কৰি দিয়ে। মই এইটো ভিডিঅ'টো আপোনাৰ কাৰ্বি আংলঙত হৈ যোৱা ঘটনাটোৰ ওপৰতে ওলাব খুজিছিলোঁ, কিন্তু ইয়াতো মেইন কথাটো হ'ল উৰা বাতৰি। উৰা বাতৰিৰ কাৰণেহে আজি ইমান দূৰত বা ইমান এটা ডাঙৰ ঘটনা ঘটিছে আৰু এতিয়া উৰা বাতৰি যোনে ওলাইছে সেইটোতো কি কৰিব? যিয়ে নকৰে কিয় তেওঁৰ বাবে এইখিনি শাস্তি সৰুৱে, কিন্তু যিয়ে কৈছে সেইটোক আমি ৰিচাৰ্চ নকৰি কিবা এটা আমি নাজানি কেনে এতিয়া আমি গোটেই মানুহক কৈ ফুৰোঁ, এইটো আমাৰ ভুল। চ' এইটো বেলেগক দোষ দি লাভ নাই। নিজৰ ওপৰতে যিটো আমাৰ এতিয়াও আমাৰ অভাৱ এটা আছে বস্তু, আমাৰ জ্ঞানৰ অভাৱবিলাক বা যিটো নিজৰ দোষ, সেইটো আগতে ঠিক কৰক, তেতিয়াহে পিছতহে বেলেগত ঠিক কৰিব পাৰিব আপুনি। যেনেকৈ কয় না, আপোন ভালে জগত ভাল, ঠিক তেনেকুৱাই কথাটো। নিজে যদি ভাল হ'ব তেতিয়া জগতখনেই ভাল হ'ব। সেইখিনিয়ে কথা। তো মই বেছি নকওঁ। চ' মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। গুড নাইট।